Namaskar. Central government job. Center to recruit 10 lakh people in next 18 months. Oha 18 months ভিতৰত তাৰমানে 1.5 বছৰৰ ভিতৰত চেন্ট্ৰেল গভৰ্ণমেণ্টে 10 লাখ এপইন্টমেন্ট দিব। এই 10 লাখ এপইন্টমেন্টৰ প্ৰক্ৰিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে আৰম্ভ কৰিলে অলৰেডি আৰম্ভ কৰিলে কেইবাটাও এডভাৰটাইজমেন্ট অলৰেডি পাব্লিছ কৰিছে। আপোনালোকে খবৰ ৰাখিছেনে? এইটো আপোনালোকে এইটো চান্সটো এৰি নিদিব কিন্তু এইটো বহুত বঢ়িয়া চান্স ইয়াত অসম চৰকাৰে 1 লাখ চাকৰি এপইন্টমেন্ট দিয়াৰ প্ৰক্ৰিয়া চলাই আছে আকৌ সমান্তৰালভাৱে চেন্ট্ৰেল গভৰ্ণমেণ্টে 10 লাখ চাকৰি এপইন্টমেন্ট দিয়াৰ কথা কৈছে কাৰণটো হৈছে 2024 চনৰ ইলেকশ্যন আছে লোকসভা ইলেকশ্যন সেই ইলেকশ্যনৰ আগে অৰ্থাৎ 2023 চনৰ ভিতৰতে চেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰায় 10 লাখ এপইন্টমেন্ট দিব অলৰেডি আৰম্ভ হৈ গল এই খবৰটো আপোনালোকক মই এনে দিয়া নাই এই খবৰটো টোটালি অথেন্টিকেট খবৰ Ministry of State Jitendra Singh Dangoye Rajya Sabhat মন্তব্য দিছিলে তেওঁ যে অহা 18 মাহৰ ভিতৰত আমি 10 লাখ সেন্ট্ৰেল গভৰ্ণমেণ্ট চাকৰি দিম বুলি তেওঁ ঘোষণা কৰিছিলে আৰু এই কথাটো এয়া টাইমছ অফ ইণ্ডিয়া নামৰ নিউজ পেপাৰত পাব্লিছ হৈছিলে সেন্টাৰ টু ৰিক্ৰুট অলমোস্ট 10 লাখ পিপল ইন নেক্সট 18 মান্থ অহা 18 মাহৰ ভিতৰতে সেন্ট্ৰেল গভৰ্ণমেণ্টে 10 লাখ চাকৰি এপইন্টমেন্ট দিব বুলি যোৱা আগষ্ট মাহৰ 5 তাৰিখত যেটো টাইমছ অফ ইণ্ডিয়া নিউজ পেপাৰ আছিল তাত পাব্লিছ হৈছিলে আৰু আপোনালোকক এটো খুব ভাল সুযোগ মই আপোনালোকক এলাৰ্ট কৰি দিবলৈহে এই ভিডিওটো আনিছো পুনৰ ৰিমাইন্ড কৰিছো আৰু খবৰটো দিব বিচাৰিছো যে খুব ভাল খবৰ আজি দিছো যে আপোনালোকক ইয়াত এডভাৰটাইজমেন্ট বিলাক আপোনালোকক দেখুৱাম কোড কেনেকৈ এডভাৰটাইজমেন্ট খুলিছে খুব ইম্পৰ্টেন্ট মানে এডভাৰটাইজমেন্ট ওলাইছে তাত আপোনালোকে প্ৰত্যেককে এপ্লাই কৰিব পাৰিব আপোনালোকে এলিজিবিলিটি হয় নে নহয় বুলি শংকা আছে নেকি কোৱেশ্চন আছে নেকি পাৰিব কাৰণ যিসকলে গ্ৰেড 3 পোষ্টৰ কাৰণে প্ৰিপাৰেচন কৰিছিলে তেওঁলোকে সবে এপ্লাই কৰিব পাৰিব কাৰণ এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰায় সেম আছে গতিকে চিন্তা নকৰিব আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব আৰু এই সুযোগটো গ্ৰহণ কৰক দুইফালে প্ৰিপাৰেচন চলাই লৈ যাওক একেটা প্ৰিপাৰেচনে আপোনালোকৰ কাৰণে আপোনালোকৰ কাৰণে সেই চাকৰিটোৰ কাৰণে প্ৰিপেয়াৰ কৰাব গতিকে আপোনালোকে সময় নষ্ট নকৰিব আগবঢ়াই আপোনাৰ ষ্টাডিটো কন্টিনিউ কৰক আৰু চাকৰি কাৰণে এপ্লাই কৰি থাকক ইয়া চাকৰিৰ সিজন চলিছে সেন্ট্ৰেল গভৰ্ণমেণ্টে 10 লাখ ষ্টেট গভৰ্ণমেণ্টে 1 লাখ চাকৰিৰ এপইন্টমেন্ট প্ৰক্ৰিয়া চলাই আছে ইতিমধ্যে গতিকে পলম নকৰো আমিও আগবাঢ়ি যাওঁ তাৰ আগতে আপোনালোকৰ কাৰণে বিশেষ ৰিকুৱেষ্ট এটা প্লিজ সাবস্ক্ৰাইব আৱাৰ চেনেল আপোনালোকৰ কাৰণে ভাল ভিডিও লৈ আনিবলৈ চেষ্টা কৰি আছো ডেইলি গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব বহুত আপোনালোকে যিসকলে ভিউৱাৰ্ছ সকল আছে তেওঁলোকে সাবস্ক্ৰাইব নকৰাকে এই থৈ গৈছে প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছো সাবস্ক্ৰাইব কৰি দিব আপোনালোক গ্ৰো কৰক আমিও আপোনালোকৰ লগতে যাম গতিকে সকলোকে ৰিকুৱেষ্ট থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহক আগবাঢ়ি যাওঁ Corporation of India FCI পাব্লিছ কৰিছে এটা নতুন এডভাৰটাইজমেন্ট যত নেকি বহুত কেইবাটাও পোষ্ট ওলাইছে কেইবাহাজাৰ পোষ্ট ওলাইছে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আপোনালোক এলিজিবল হ'ব কাৰণ অসম চৰকাৰৰ যেটো গ্ৰেড 3 পোষ্টৰ কাৰণে যেটো এপ্লাই কৰিছে আপোনালোক এলিজিবল হৈছে তাতো এলিজিবল হ'ব কাৰণ ক্ৰাইটেৰিয়া বিলাক প্ৰায় সেম আছে গতিকে আপোনালোকে চিন্তা কৰিব নালাগে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া যেটো এডভাৰটাইজমেন্ট পাব্লিছ কৰিছে এমপ্লয়মেন্ট নিউজত পাব্লিছ হৈছে আৰু তাৰ এডভাৰটাইজমেন্ট নাম্বাৰটো সব আপোনালোকে দিয়া আছে 3 to 9 সেপ্টেম্বৰ যেটো তাত এমপ্লয়মেন্ট নিউজত অলপ ডেট সিস্টেমটো অলপ বেলেগ ধৰণৰ অলপ এডভান্সত দিয়ে গতিকে আপোনালোকক এইটো ধক সম্পূৰ্ণ নিউজ পেপাৰ কাটিং আপোনালোকক দেখুৱাই দিছো এডভাৰটাইজমেন্ট কাটিং দেখুৱাই দিছো আপোনালোকে নিশ্চয় 6 তাৰিখৰ পৰা এইটো এপ্লাই হ'ব তাত এপ্লাই কৰিব আপোনালোকে সময় নষ্ট নকৰিব কাৰণ সেন্ট্ৰেল গভৰ্ণমেণ্ট এপ্লাইটো অলপ সোনকালে কৰাটো ভাল হয় নিউ এডভাৰটাইজমেন্ট ওলাইছে হেতু কথা আপোনালোকক জনাই দিছো ইতিমধ্যে ক্যাটাগৰী 3rd হয় এতিয়া আগবাঢ়ি যাওঁ আগলৈ আমি So Food Corporation of India কি কৰিছে এটা নিউ এডভাৰটাইজমেন্ট পাব্লিছ কৰিছে ৰিকুৱাৰমেন্টৰ কাৰণে জাস্ট নিউলি কৰিছে এপ্লাই কৰিবলৈ ষ্টাৰ্ট হোৱাই নাই 6 তাৰিখৰ পৰা আৰম্ভ হ'বহে গতিকে তাৰ আগতে আপোনালোকক গোটেই ডিটেইলছ জনাই দিবলৈ বিচাৰিছো একচুয়ালি ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া কি কৰিছে যে জোন ওয়াইজত পোষ্ট বিলাক খুলিছে নৰ্থ জোন 2388 সাউথ জোন 989 ইষ্ট জোন 768 West Zone 713, North East Zone 185, total post 5043 এটো national level central government 5043 post খোলা মানে বহুত খোলা কিন্তু আপোনালোকে এইটো নাভাবিব যে সেন্ট্ৰেল গভৰ্ণমেণ্টে ইমান কম পোষ্ট খুলিছে গতিকে নাপাম সকে সেই ভাৱটো আপোনালোকে নাৰাখিব আপোনালোকে কম্পিটিশনৰ নামি যাওক কম্পিটিশনৰ নামি আপোনালোকে কি কৰিব আপোনালোকে নিজকে ধাৰ কৰি লৈ যাওক কোনোবা নহয় কোনোবা এটা পৰীক্ষা নিশ্চয় আপোনালোকে ক্লিয়াৰ কৰিব কি জানিবা এইটো পৰীক্ষাতে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব নেকি আৰু পৰীক্ষাৰ সিস্টেমও ভাল আছে সিস্টেম বিলাক পৰীক্ষাৰ কেনেকুৱা সিস্টেমৰ সিলেকশন প্ৰসিডিউৰ কেনেকুৱা আছিল আপোনালোকক জনাই আছো মই ইমান ধুনিয়া সিলেবাস দিছে গতিকে পৰীক্ষা দি ভাল লাগিব আপোনালোকে কিন্তু প্ৰিপাৰেচন কৰিও ভাল লাগিব পৰীক্ষা দিয়া কথাটো অলপ পিছৰ কথা প্ৰিপাৰেচন কৰিয়ে ভাল লাগিব ইমান মজা সিলেবাস পঢ়ি ভাল লাগিব কিন্তু জনাই আছো মই গোটেই ডিটেইলছটো
So it was a মই গোটেই জনৰ পোষ্ট বিলাক ডিটেইলছত দেখুৱা নাই মই জাস্ট নৰ্থ ইষ্ট জন আমাৰ অসমৰ এটো প্ৰযোজ্য হয় সেই কাৰণে নৰ্থ ইষ্ট জনৰ এডভাৰটাইজমেন্টৰ যেটো এটা কাট পেপাৰ কাটিং টো আপোনালোকক দেখুৱাইছো এটো সক টেকনিক্যাল পোষ্ট খুলিছে নন টেকনিক্যাল পোষ্টটো খুলিছে এটো ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং হেবিলাক টেকনিক্যাল পোষ্ট হয় নন টেকনিক্যাল পোষ্ট খুলিছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 এসিস্ট্যান্ট জেনারেল এটো হৈছে গ্ৰেড এসিস্ট্যান্ট জেনারেল 3 এসিস্ট্যান্ট একাউন্টেন্ট এটো কেবাটাও পোষ্ট খুলিছে টেকনিক্যাল নন টেকনিক্যাল এটো হিন্দি ট্ৰান্সলেটৰো খুলিছে কেবাটাও আৰু সক দৰমহা কেনেকুৱা আছে 30500 to 88100 আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰি হলে এনো সেন্ট্ৰেল গভৰ্ণমেন্টত ষ্টেট গভৰ্ণমেন্টকে বহুত এক্সট্ৰা এলাউন্স কিবা লাগি পেলাই ফৰ্থ গেটৰ তাত যেটো দৰমহা হয় ইয়াত থাৰ্ড গেটৰ ইমান দৰমহা নহয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰিত মানে যেটো স্যালাৰি সিস্টেমটো অলপ বেলেগ ধৰণৰ তাত গতিকে স্যালাৰি ষ্ট্ৰাকচাৰ কেতিয়াবা মই আপোনালোকক হেতু দেখুৱাম গতিকে সেন্ট্ৰেল গভৰ্ণমেন্টৰ ষ্টেট গভৰ্ণমেন্টৰ স্যালাৰি ষ্ট্ৰাকচাৰৰ বিষয়ে আপোনালোকক এটা ভিডিও আনি পেলাই পিছত জনাম যি নহওক স্যালাৰি কথাটো যে নহওক এতিয়া আমি এটো এডভাৰটাইজমেন্টৰ কথা পাতো গতিকে কেবাটাও পোষ্ট খুলিছে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব সুযোগটো এই দি দিব 185 পোষ্ট আছে অকল নৰ্থ ইষ্টৰ কাৰণে এটো বাহিৰৰ মানুহ নহয় এটো নহয় যে আপোনালোকে অকল নৰ্থ ইষ্টত এপ্লাই কৰিব বেলেগ জনতো আপোনালোকে এপ্লাই কৰিব পাৰিব সবতে পাৰিব কিন্তু বহুতে নৰ্থ ইষ্টৰ মানুহে নৰ্থ ইষ্ট প্ৰিফাৰ কৰে গতিকে নৰ্থ ইষ্ট আৰু বাহিৰৰ মানুহবিলাকে নৰ্থ ইষ্টত আহিবলৈ প্ৰিফাৰ নকৰে কিন্তু তেওঁলোকে প্ৰায় ভাগে বাহিৰতে এপ্লাই কৰে বেলেগ জনতে এপ্লাই কৰে নৰ্থ ইষ্ট জনত ইমান এপ্লাই নকৰে গতিকে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জবত কম্পিটিশনো ভাল হ'ব কম্পিটিশন কৰিব আপোনালোকৰ প্ৰিপাৰেচন যদি ভাল হৈছে তেতিয়াহলে নিশ্চয় চাকৰি পাব এইটো ফালতু জাহা তাহা প্ৰশ্নবিলাক সেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰীক্ষাত নাকাটে তাত সিস্টেমেটিক সিলেবাস দিছে সিলেবাস আপোনালোকক দেখুৱাইছো মই আপোনালোকক এতিয়া কোৱালিফিকেশন কি লাগিব চাব আপোনালোক কোৱালিফাইড হয় নে নহয় চাই লব লাগিব না হেতুটো জানিব লাগিব মই আপোনালোকক ইতিমধ্যে জনাইছিলো যি সকলে গ্ৰেড 3 পৰীক্ষা দিছিলে প্ৰিপাৰেচন কৰিবলা তেওঁলোকৰ প্ৰায় সকলোখিনি এলিজিবল হ'ব লাগে মোৰ মতে চাওক ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফিলফিল কৰে নে নকৰে সো কিটো হৈছে যে কোৱালিফিকেশন কি আছে এটো একচুয়ালি টেকনিক্যাল পোষ্টৰ কাৰণে জুনিয়ৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী ইন সিভিল ইঞ্জিনিয়াৰিং এটো ইলেক্ট্ৰিক্যাল মেকানিক্যাল এটো টেকনিক্যাল পোষ্ট আছিল এটো নন টেকনিক্যাল পোষ্টৰ এডভাৰটাইজমেন্টৰ মই কাটিং টু দি আছো সক এটো নন টেকনিক্যাল পোষ্ট এটো আছে ষ্টেনোগ্ৰাফাৰ এটো নন টেকনিক্যাল গ্ৰেজুৱেট ডিগ্ৰী উইথ স্পীড অফ 40 ওয়ার্ড পার মিনিট আৰু 80 ওয়ার্ড পার মিনিট ইন ইংলিশ এটো টাইপিং স্পীড তো কথা আছে টাইপিং স্পীড আপোনালোকে প্ৰেক্টিস কৰিলে পাৰিব কোনো প্ৰবলেম নাই গ্ৰেজুৱেট ডিগ্ৰী তো মেন কথা আপোনালোক গ্ৰেজুৱেট হয় তেতিয়াহলে আপোনালোক এলিজিবল হয় ষ্টেনোগ্ৰাফাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আছে এসিস্ট্যান্ট জেনারেল যেটো আছে গ্ৰেড 3 পোষ্টটো গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ প্ৰফিচিয়েন্সি ইন ইউজ অফ কম্পিউটাৰ গতিকে গ্ৰেড 3 পৰীক্ষা যেটো অসম চৰকাৰ যেটো গ্ৰেড 3 পৰীক্ষা দিছিল তেওঁলোকে কম্পিউটাৰ সাৰ্টিফিকেট নিশ্চয় আছে হেকানে এপ্লাই কৰিছিলে গতিকে কম্পিউটাৰ সাৰ্টিফিকেট থকা কিমান মাহৰ হেতু কথা ইয়াত উল্লেখ কৰা নাই গতিকে কম্পিউটাৰ চলাব পৰা হলে হ'ব বুলি কৈছে কম্পিউটাৰ চলাব পাৰিব লাগিব আপোনালোকে গতিকে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট যদি হয় তেতিয়াহলে এপ্লাই কৰি দিওক এটো ৰখি নাথাকিব আপোনালোকে 6 তাৰিখৰ পৰা এপ্লাই কৰাৰ ডেটটো আৰম্ভ হ'ব এই মাহৰে 6 তাৰিখৰ পৰা এতে এসিস্ট্যান্ট জেনারেল একাউন্টেন্ট এটো আছে তাতো ব্যাচেলৰ ডিগ্ৰী ইন কমাৰ্চ সকলে ইয়াত এপ্লাই কৰিব পাৰিব হয় এটো টেকনিক্যাল হয় বিএসসি ইন এগ্ৰিকালচাৰ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি আৰু এগ্ৰিকালচাৰ বিএসসি যি সকলে পাৰিছে তাত কৰিব পাৰিব এইটোত আপোনালোকে গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিসিপ্লিন ফৰ ৰিকগনাইজড ইউনিভাৰ্সিটি উইথ প্ৰফিচিয়েন্সি ইন ইউজ অফ কম্পিউটাৰ আৰু এসিস্ট্যান্ট জেনারেল আৰু এটো কোড দিছে পোষ্টৰ কোড DEFG এনেকে কোড দিছে ইয়াৰ টেকনিক্যাল পোষ্টৰ কোড আছে ABC এনেকে টেকনিক্যাল কোডৰ পোষ্টৰ কোড বিলাকো দিছে সেই কোড মতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এটা সব ইয়াতে হিন্দি ট্ৰান্সলেটৰ আছে যদি আপোনালোকে ডিগ্ৰীত হিন্দি সাবজেক্টটো আছিল যে মেইন সাবজেক্ট তেতিয়াহলে তাতো এপ্লাই কৰিব পাৰিব আপোনালোকে কিন্তু এটা ইয়াত কথা আছে যে a candidate can apply in any one zone eta zonothe apply koribo paribo either north zone or south zone or east zone or west zone or north east zone jikono eta zonothe apply koribo paribo aru a candidate can apply only for one of the post code A B C D jiman post code ase he code er bhitor jikono eta post hote apply koribo paribo apnaloke gotike beleg post hote apply koribo bahute apply korise boli na bhabibo karon yat ki ase beleg post er kane beleg apply koribo gotike jiman candidate hole ki hobo no jikono eta পোষ্টতে ফাইটিং কৰি আছে গতিকে গুটেই কিটাৰ কাৰণেতে এজে হল আপুনি ধৰিব না লাগে কম্পিটিশন হ'ব কম্পিটিশন কৰি ভাল লাগিব আপোনালোকে পৰীক্ষা দি ভাল পাব কাৰণ ইয়াৰ সিলেবাসটো বহুত ভাল সো কেতে এপ্লিকেশন প্ৰসিডিউৰটো কি আছিল এপ্লিকেশন প্ৰসিডিউৰটো আৰম্ভ হ'ব 6/9/2022 তাৰমানে 6 সেপ্টেম্বৰ 2022 আৰম্ভ হ'ব 5 অক্টোবৰ 2022 লৈকে ইয়াৰ প্ৰসেসটো থাকিব আৰু ইয়াৰ এপ্লিকেশন ফিজ 500 rupees আছে পেমেন্ট মোড অনলাইনত থাকিব আৰামত আপোনালোকে এপ্লাই কৰিব পাৰিব 500 rupees আজিকালি বহুত কম ন হয় 500 rupees অলপ বেছি হয় কিন্তু নিবনুৱা সকলৰ কাৰণে বা চাকৰি নথকা মানুহৰ কাৰণে কিন্তু আপোনালোকে এটো এপ্লাই কৰি লব কাৰণ কুছ পানে के लिए कुछ खोना तो पड़ेगा ही इसलिए 500 rupees दे दीजिए कोई भी प्रॉब्लम नहीं है
और अप्लाई कर लीजिए ऐसा मौका बार बार नहीं आएगा आप लोगों के अप्लाई कर दिबो नेक्स्ट वेबसाइट আছে যেটো FCI www.fci.gov.in এটো আপোনালোকে গৈ পেলাই এপ্লাই কৰিব পাৰিব 6 তাৰিখৰ পৰা লিংকটো ওপেন হ'ব বুলি তেওঁলোকে জনাই দিছে ঠিক আছে Next is the selection procedure to কেনেকুৱা আছে ইয়াতে আপোনালোকক জনাম চাব কি ধুনিয়া ইয়াত হাতৰ কি ভালকে দিছে তেওঁলোকে সিলেবাসটো পঢ়ি ভাল লাগিব প্ৰিপাৰেচন কৰি ভাল লাগিব এক্সাম দিটো ভাল লাগিব প্ৰিপাৰেচন কৰি কি মজা লাগিব আপোনালোকে নিজকে ইমান মানে প্ৰিপেয়াৰ কৰিবলৈ এনেকুৱা কৰি লৈ আনিবগে তুলি লব যে ভাল লাগিব প্ৰিপাৰেচন কৰি যি নহওক এতিয়া মই শব্দটো বিচাৰি পোৱা নাই কেনেকৈ কম আপোনালোকক গতিকে আপোনালোকে নিজে ভাবি লব ইয়াত চাই লব কিমান ধুনিয়া সিলেবাস তেওঁলোকৰ এটো সিলেকশন প্ৰসিডিউৰ টু ফেজ 1 ত কি হ'ব ফেজ 1 সবৰে টেকনিক্যাল নন টেকনিক্যাল কাৰণে একে হ'ব পৰীক্ষাটো তাত থাকিব ইংলিশ ল্যাঙ্গুৱেজ 25 মাৰ্কস থাকিব ৰিজনিং এবিলিটি 25 মাৰ্কস থাকিব নিউমেৰিকেল এপ্টিটিউড তাত 25 মাৰ্কস থাকিব আৰু জেনাৰেল ষ্টাডিজ 25 মাৰ্কস থাকিব 100 মাৰ্কস টোটাল আৰু জেনাৰেল ষ্টাডিজ কি ধুনিয়াকে এৰি কি কয় syllabus দিছে history আহিব geography আহিব economics আহিব general science up to 8 level আহিব দে আৰু 20 question এইবিলাকৰ পৰা আহিব আৰু 5টা question current affairs ৰ পৰা আহিব কি ধুনিয়াকে উল্লেখ কৰি দিছে আমাৰ গ্ৰেড 3 পৰীক্ষাত যেটো অসম চৰকাৰত হৈছিল তেনেকে ইয়াত উল্লেখ কৰি দিয়া নাছিল ডাইৰেক্ট জেনাৰেল মানে জেনাৰেল নলেজ দিছে কেনেকুৱা ধৰণৰ জেনাৰেল নলেজ দিব এটা জেনাৰেল নলেজ যেনেকুৱা ধৰণৰ কোৱেশ্চন কাটিলে আনএক্সপেক্টেড আছিল মানুহে হিষ্ট্ৰী পঢ়ি গল জিওগ্ৰাফি পঢ়ি গল বা কি কয় পলিটি পঢ়ি গল আহিলে কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এনেকুৱা কিছুমান প্ৰশ্ন আহিলে হসাকে আনএক্সপেক্টেড আছিল কি প্ৰশ্ন আহিছিল হেতু মই উল্লেখ কৰি নিদিও আৰু যে নহক এতিয়া হেতু যি গল আমি আগবাঢ়ি চাব লাগিব ইমান ধুনিয়া সিলেবাস আছে আপোনালোকে প্ৰিপাৰেচন কৰি ভাল লাগিব গতিকে 100 মাৰ্কছৰ কোৱেশ্চন আছে আপোনালোকক খালি এটো কম্পিউটাৰত হ'ব এক্সামটো এটো CBT কম্পিউটাৰ বেস টেষ্ট হ'ব এটো খালি 25 মাৰ্কছৰ হ'ব আৰু সবৰ কাৰণে 15 মাৰ্কছৰ কি ক টাইমটো এলাৰ্ট কৰা আছে 15 মিনিটৰ টাইমৰ ভিতৰতে কম্পিটিশন ভাল হ'ব প্ৰিপাৰেচন কৰি ভাল লাগিব পৰীক্ষা দি ভাল লাগিব পৰীক্ষা এটা দুটা পৰীক্ষা দি থাকক আপোনালোকে নিজকে আগবঢ়াই প্লাস কৰি যাব মাইনাস কেতিয়াও নকৰিব এক্সপেৰিয়েন্স বিলাক প্লাস কৰি যাব এদিন আপোনালোকৰ ধৈৰ্য আৰু এই এক্সপেৰিয়েন্সে আপোনালোকক এদিন ভাল খবৰ দিব কিন্তু দেই আগৰ ভিডিওটো মই হেকিটো কথাটো কৈছিলো পুনৰ হেকিটা দুহাৰিব বিচাৰ নাই আগবাঢ়ি যাও সো এতিয়া ফেজ 2 এটা ফেজ 1 পাস কৰাৰ পিছতে যিসকলে পাস কৰিব ফেজ 2 আহিব ফেজ 2 কি হ'ব অনলাইন এইটোত কিন্তু টেকনিক্যাল আৰু নন টেকনিক্যাল ভাগ হ'ব এটো পেপাৰ 1 আৰু পেপাৰ 1 টু ইঞ্জিনিয়াৰৰ কাৰণে ইলেক্ট্ৰিক মেকানিক্যাল ইঞ্জিনিয়াৰৰ কাৰণে পেপাৰ 1 আৰু পেপাৰ 2 বেলেগ থাকিব এটা স্টেনো গ্ৰেড 2 কাৰণে এটো পেপাৰ 3 হ'ব এটো সবৰে কাৰণে বেলেগ হ'ব ইয়াত এজ এ মানে যিসকল টেকনিক্যাল পোষ্ট থাকিব আৰু নন টেকনিক্যালৰ কাৰণে পৰীক্ষাটো হ'ব এটো বেলেগ ধৰণে পৰীক্ষা হ'ব গতিকে ফেজ 2 টো দুইটা বেলেগ পৰীক্ষা হ'ব কিন্তু ফেজ 1 টেকনিক্যাল নন টেকনিক্যাল একে থাকিব প্ৰশ্ন এতিয়া সক এতিয়া নেক্সট যেটো ফেজ 2 পৰীক্ষা হ'ব ফেজ 2 কি আছে সক যে ফেজ 2 পেপাৰ 1 যেটো হ'ব 120 মাল্টিপল চয়েস থাকিব এটো নন টেকনিক্যালৰ কাৰণে হয় পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 ইয়াত নন টেকনিক্যালৰ কাৰণে পেপাৰ 1 যেটো আছে হেতু চাব ইয়াত ইমান ধুনিয়াকে ইয়াত সিলেবাস দিছে ইংলিশ আহিব 25 মাৰ্কছৰ ৰিজনিং আহিব 25 মাৰ্কছৰ নিউমেৰিকেল এপ্টিটিউড আহিব 25 মাৰ্কছৰ আৰু জেনাৰেল ষ্টাডিজ ইয়াত 45 মাৰ্কছৰ আহিব ইয়াত জিকে ইয়াত 45 মাৰ্কছৰ জিকে কেনেকুৱা ধৰণৰ আহিব হেতু উল্লেখ কৰি দিছে হিষ্ট্ৰী আহিব জিওগ্ৰাফি আহিব ইকোনমিক আহিব ইয়াৰ ভিতৰত টোটাল 25 মাৰ্কছৰ আহিব মাৰ্কস দি দিছে যেন মেট্ৰিক পৰীক্ষাৰ সিলেবাস দি দিছে ইমান ধুনিয়াকে সিলেবাস দি দিছে জেনাৰেল সায়েন্সৰ পৰা আহিব 10টা কোৱেশ্চন আৰু কাৰেন্ট এফেয়াৰ্ছ আহিব 5টা আৰু কম্পিউটাৰৰ পৰা আহিব 5টা কোৱেশ্চন কি ধুনিয়া 45 মাৰ্কছৰ আহিব বাইলিংগুৱেল থাকিব হিন্দী আৰু ইংলিছত থাকিব 30 মিনিট সময় পাব আপোনালোকে ইয়াত গতিকে ইমান ধুনিয়া আপোনালোকৰ যেটো সিলেবাস আছে এই সিলেবাস মতে প্ৰিপাৰেচন কৰি ভাল লাগিব যেটো যি ধৰণে আপোনালোকে প্ৰিপাৰেচন কৰি লৈ যাব এই পৰীক্ষাটো আপোনালোকে পাওক বা নাপাওক মই সকলোকে শুভেচ্ছা দিছো এপ্লাই কৰক আৰু চাকৰিটো পাওক কিন্তু নেপালেও কিন্তু লস নহব আপোনালোকৰ এই 500 টকা ফিজ দি পেলাই যদি পৰীক্ষাটো প্ৰিপাৰেচন কৰে লস নহব কাৰণ এই প্ৰিপাৰেচনত আপোনালোকক বহুত উপলে তুলি নিব বেলেগ পৰীক্ষাৰ কাৰণে আপোনালোকক প্ৰিপাৰেচন কৰিব সুবিধা হ'ব ইয়াৰ পৰা যেটো আপোনালোকে এক্সপেৰিয়েন্স বা যেটো জি লেভেল লৈকে লৈ যাব প্ৰিপাৰেচন কৰিবলৈ হেতু আপোনালোকক এপিএসসি পৰীক্ষা এপিএসসি পে অলপ দিনৰ পিছতে এই সেপ্টেম্বৰ নহলে অক্টোবৰ মাহতে ভেৰি পাবলিশ কৰিবই যেটো কম্বাইন্ড কম্পিটিটিভ এক্সাম বা যেটো এসিএস বা এপিএসৰ কাৰণে যেটো এক্সাম পাতিব হেতু এক্সামটো এই সেপ্টেম্বৰ নহলে অক্টোবৰ মাহত পাবলিশ কৰিব আৰু তাত পোষ্ট সংখ্যা এবাৰ বহুত বঢ়োৱা কথা ঘোষণা কৰিছে ইতিমধ্যে কেবিনেটত গতিকে হেবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি ভাল লাগিব কাৰণ হিষ্ট্ৰী আহিবই তাতো জিওগ্ৰাফি তাতো আহিব গতিকে ইয়াৰ পৰা প্ৰিপাৰেচন কৰিবলৈ আৰম্ভ কৰি দিওক আপোনালোকে কিয় ৰৈ আছে আৰু এটো এক্সপেৰিয়েন্স গেইন কৰক এক্সপেৰিয়েন্স ইজ দা মেইন আৰু ধৈৰ্যটো বহুত লাগিব কিন্তু গতিকে ৰখি নাথাকিব আপোনালোকে এই পৰীক্ষাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব আৰু এটা খুব
ইম্পৰ্টেণ্ট কথা সেইটো হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত এপ্লাই কৰোঁতে ৰৈ থাকিব নালাগে পিছত কৰিম কাৰণ পিছত সিহঁতৰ সাইটটো বহুত হেং মাৰে কাৰণ এপ্লাই কৰা মানুহ বহুত থাকিব সেইকাৰণে এজ এ চেন্ট্ৰেল মানে নেশ্যনেল লেভেলত হ'ব এই কম্পিটিশনটো গতিকে তাত হেং মৰাৰ কাৰণে আপোনালোক মই বহুত আগতে এসএসসি বহুতৰ মানে এপ্লাই কৰি দিছো তেতিয়া মই গম পাইছো যে তাত অলপ প্ৰবলেম দেখাৰ পিছতে গতিকে পৰাপক্ষত আপোনালোকে ফাৰ্স্ট 10 ডেজ মানৰ ভিতৰতে কৰিব পাৰিলে বহুত ভাল হ'ব কিন্তু আৰু এসএসসি টো এতিয়া ষ্টেনোগ্ৰাফাৰৰ পোষ্ট খুলিছে তাতো আপোনালোকে এপ্লাই কৰি দিয়ক আৰু এক্সাম দি থাকক আপোনালোক শাৰ্প হৈ থাকিব যিমান আপোনালোকৰ মাইণ্ডটো ইউজ হ'ব যিমান আপোনালোকে নতুন ষ্টাডি কৰিব সেই ষ্টাডিয়ে সেই মাইণ্ড যিটো ৰিফ্ৰেছ হৈ থাকিব সেই ফ্ৰেছ মাইণ্ডে যেতিয়া পৰীক্ষাটো দিব আপোনালোকে কোনোবা নহয় কোনোবা এটা পৰীক্ষা নিশ্চয় ক্ৰেক কৰিব ধৈৰ্য লাগিব আৰু কষ্ট লাগিব আপোনালোকৰ পৰিশ্ৰমটো লাগিবই আপোনালোকৰ ঠিক আছে গতিকে এইখিনি কথা আপোনালোকে সিলেকশন প্ৰসিডিউৰ কি ধুনীয়া সিলেবাস আছে এই সিলেবাসটো আপোনালোকে পঢ়ি থাকক এপিএসসি ৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব একে সমান্তৰালভাৱে আপোনালোকে এপিএসসি প্ৰিপাৰেচন চলি থাকিব গতিকে যিনহক আপোনালোকৰ বুক লিষ্ট বিলাকো ইয়াৰ পিছত মই বেলেগ ভিডিও দিম কি ধুনীয়া ভাল পাব্লিকেশনৰ বুক লিষ্ট বিলাক আপোনালোকক দিম মই কি কোন কিটা পাব্লিকেশনৰ কিতাপ পঢ়িলে ভাল হ'ব ক'ত কি পঢ়িব লাগিব গোটেইখিনি ডিটেইলছ আপোনালোকক এটা ভিডিও লৈ আহিম তাৰ কাৰণে আজি মই জাস্ট এইটো চাকৰিটো ওলাইছিলে সেইটো কথা জনাবলৈহে ভিডিওটো আনিছো আপোনালোকৰ কাৰণে আৰু আপোনালোকে এইটো এপ্লাই কৰক আৰু এসএসসি টোৰ ষ্টেনোগ্ৰাফাৰ পোষ্ট খুলিছে তাতো এপ্লাই কৰিব ইণ্ডিয়ান পোষ্ট আহি আছে এতিয়া খুলি আছে হেতুটো এটা এপ্লাই কৰিব কতো এৰি নিদিব সবতে এপ্লাই কৰক এই 10 লাখ যিটো চাকৰি সেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু 1 লাখ ষ্টেট গভৰ্ণমেণ্টৰ এইটো চাকৰি আসলে সিজন চলিছে বুলি ক'ব পাৰি এইটো কি ধুনীয়া চান্স এনেকুৱা চান্স বাৰে নাহে কিন্তু এনেকুৱা চান্স নাহে ষ্টেট গভৰ্ণমেণ্টে 1 লাখ চাকৰি দিয়াৰ পিছত আৰু কিমান দিন এপইন্টমেন্ট নিদিয়ে সেন্ট্ৰেল গভৰ্ণমেণ্টে এই 10 লাখ চাকৰি দিয়াৰ পিছত নতুন চৰকাৰ আহিব নতুন চৰকাৰ অহাৰ পিছত আকৌ 5 বছৰ পিছত ইলেকশন হ'ব গতিকে সিমান দিনলৈকে আপোনালোকে কৰি ৰাখিব খুলিব পাৰে কম খুলিব কিন্তু তেতিয়া তেনেকুৱা চাকৰি জোৱাৰ নোলাব কিন্তু গতিকে আপোনালোকে এইটো চান্সটো গ্ৰহণ কৰক আৰু কষ্ট কৰক পৰিশ্ৰম কৰক আৰু কিমান 18 মাহ বা 2 বছৰ আপোনালোকে কষ্ট কৰকচোন এই 2 বছৰ ভিতৰত আপোনালোকে যদি কিবা হৈ যায় আৰু এই কিবা হৈ যায় তেতিয়াহলে আপোনালোকৰ লাইফটো চেঞ্জ হৈ যাব গতিকে অলপটো কষ্ট কৰিব লাগিব কুছ পানে কে লিয়ে কুছ তো खोना ही पड़ेगा ঠিক আছে গতিকে আপোনালোকে সেই কথাটো খুব ভালকে লক্ষ্য কৰিব আৰু যদি আপোনালোকে চাকৰিটো নাপালেও তথাপিও আপোনালোকে যিটো এক্সপেৰিয়েন্সটো গেইন কৰিব সেই এক্সপেৰিয়েন্সে আপোনালোকৰ নেক্সট জেনাৰেশনক গাইড কৰিব পাৰিব হেতু বহুত ডাঙৰ কথা কিন্তু এনেকে পঢ়িবা তেনেকে পঢ়িবা এনেকে কোৱেশ্চন আহিব তেনেকে কোৱেশ্চন আহিব চাকৰিৰ কাৰণে এনেকে পঢ়িলে নহব এনেকে পঢ়িব লাগিব সেইখিনি গাইড কৰিব পৰা হ'ব সেই এক্সপেৰিয়েন্সটো বহুত ডাঙৰ কথা কিন্তু আপোনালোকৰ ঘৰৰ বা ওচৰৰ কাৰোবাৰ আপোনাৰ ৰিলেটিভৰ বা নিজৰে কাৰোবাক যদি আপোনালোকে নেক্সট জেনাৰেশনক যদি গাইড কৰিব পাৰিব হেতু ডাঙৰ কথা কিন্তু বহুত ইম্পৰ্টেন্ট কথা হেকিটা কিন্তু এটা সক যে এক্সাম সেন্টাৰ বিলাক ক'ত থাকিব হেতু জনাই আছো অসমত এক্সাম সেন্টাৰ থাকিব চিন্তা কৰিব নালাগে ডিব্ৰুগড়ত থাকিব গুৱাহাটীত থাকিব যোৰহাটত থাকিব শিলচৰত থাকিব তেজপুৰত থাকিব এইকিটা সব কম্পিউটাৰ বেসড এক্সাম হ'ব তো সেই কাৰণে যত কম্পিউটাৰ বেসড এক্সাম কাটিব পৰা সুবিধা আছে তাতে এই এক্সাম সেন্টাৰ বিলাক আছে এসএসসি পৰীক্ষাও এইকিটা জায়গাতে হ'ব এসএসসি টো আপোনালোকে চিন্তা কৰিব নালাগে ভালকে ধুনীয়াকে এপ্লাই কৰি দিয়ক আৰু প্ৰিপাৰেচন চলাওক কেনেবাকে আপোনালোক হৈ যাব পাৰে নিশ্চয় হৈ যাব নোহোৱা কথা নাই প্ৰিপাৰেচন কৰি ভাল লাগিব সেইকিটা এক্সামৰ সিলেবাস বহুত ভাল আৰু এক্সামৰ প্ৰশ্নবিলাক য'ত যি প্ৰশ্ন নুহুদে আৰু মিছন চাইনা কথা তাত নুহুদে নিশ্চয় Thanks for watching. Please subscribe us. আমি আকৌ পুনৰ next ভিডিঅ'ত লগ পাম